নমস্কাৰ বন্ধু বান্ধৱীসকল মই স্বাগতম জনাইছো আছামিজ মটিভেশ্যন চেনেললৈ আৰু মই আশা কৰিছো সবে ভালে আছে আৰু মই মোৰ এইটো ফাৰ্ষ্ট ভিডিঅ' আপোনালোকৰ আগলৈ মই এৰি দিব বিচাৰিছো যদি আপোনালোকক এই ভিডিঅ'টো ভাল লাগে বা লাইক কৰিব পাৰে সাবস্ক্ৰাইব কৰিব পাৰে আপোনালোকৰ বন্ধু বান্ধৱী আগত বা সমাজৰ আগত আপোনালোকে ভিডিঅ'টো এৰি দিব পাৰে হেতু আপোনালোকৰ ওপৰত ডিপেন্ড কৰে যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহলে মই হিমান ইন্তেজাৰ নকৰো ভিডিঅ'টো ষ্টাৰ্ট কৰিব লাগে তথাপি মই অলপ আগতে কথা কিছুমান কৈ লওঁ যে এই মই চেনেলটো কিয় আপোনালোকলৈ আগলৈ আগবঢ়াই আনিছো বা খুলি আনিছো হেতু মই আগতে কৈ দিছো যে মই এটো ভাবিলো যে নৱ প্ৰজন্মৰ কাৰণে মই কিবা এটা ভাল চিন্তা ধাৰণা কৰিব পাৰো নেকি বা আমাৰ অসমৰ সমাজৰ কাৰণে অসমৰ যোনবিলাক নৱ প্ৰজন্ম আছে উঠি অহাৰ যুৱ প্ৰজন্ম আছে মই ইহঁতক কিছুমান এনেকুৱা টিপছ দিব পাৰো নেকি যোনবিলাক টিপছ দিলে সিহঁতৰ আহি থকা ভৱিষ্যত ভাল হ'ব পাৰে হেতু কথা মই চিন্তা কৰিলো হেতু কথা চিন্তা কৰি মানে মই এটো চেনেল খুলিলো যদি আপোনালোকক ভাল লাগে তেতিয়াহলে আপোনালোকে আগলৈ এই চেনেলটো আগুৱাই লৈ যাব পাৰে হেতু আপোনালোকৰ ওপৰত ডিপেন্ড কৰি আপোনালোকে আগুৱাই যেন লৈ যায় মই হেতুকে আশা কৰো চলক এতিয়া মই ভিডিঅ'টো ষ্টাৰ্ট কৰো এটা কাহিনী মাধ্যমৰ জৰিয়তে মই আপোনালোকৰ আগত কাহিনীটো শ্বেয়াৰ কৰিব বিচাৰিছো যদি আপোনালোকৰ কাহিনীটো ভাল লাগে নিশ্চয় লাইক কৰিব কমেন্ট কৰিব আৰু কাহিনীটো হৈছে এনেকুৱা ধৰণৰ এজন মানুহ আছিল যোনজন মানুহে নিজৰ জীৱনটো আগুৱাই যাবৰ কাৰণে নিজৰ জীৱনটো চলাই যাবৰ কাৰণে ফ্যামিলিটোক চলাই থাকিবৰ কাৰণে নিজৰ বেলুন বিক্ৰী কৰি পিনে খাই আছিল বা বেলুন বিক্ৰী কৰি নিজৰ জীৱনটো আগুৱাই লৈ গৈছিল ঠিক তেনেদৰে সদায় তেখেতে বেলুন বিক্ৰী কৰে যেতিয়া নেকি মানুহজনৰ বেলুন বিকাটো কমটি হৈ যায় তেতিয়া কি হয় তেখেতে বেলুন এটাত গেছ ভৰাই দিয়ে আৰু গেছ ভৰাই পিনে বেলুনটো ওপৰলৈ এৰি দিয়ে আৰু তেনেকে মানুহবিলাকে দেখি পিনে ওপৰলৈ বেলুনবিলাক উৰি যোৱা দেখি পিনে মানুহবিলাকে সৰু ল'ৰা-ছোৱালীবিলাকে বেলুন কিনিবলৈ আহে তেতিয়া বেলুন বিকাটো বেছি বাঢ়ি যায় ঠিক তেনেকুৱা ধৰণে এদিন কি হ'ল মানুহজনে বেলুন বিক্ৰী কৰি থকা সময়তে এজন সৰু বাচ্চা আহিলে বাচ্চাজনে বেলুন বিক্ৰী কৰি থকা আঙ্কুলজনক সুধিলে যে আঙ্কুল আপুনি যে এই বেলুনবিলাক বিক্ৰী কৰি আছে যদি আপুনি এটা কোলা বেলুন ওপৰলৈ এৰি দিয়ে তেতিয়াহ'লে সেই কোলা বেলুনটো ওপৰলৈ উৰি যাবনে তেতিয়া আঙ্কুলজনে সৰু বাচ্চাজনক মৰমেৰে আদৰেৰে ক'লে যে বুপাই তুমি চোৱা যে এই বেলুনটো যে মই ওপৰলৈ এৰি দিছো তাৰ ৰঙৰ লগত কোনো মানে ফৰক নাই যেতিয়া নেকি বেলুন এটাৰ ভিতৰত সোমাই থকা যোনটো গেছ আছে সেই গেছটোৱে সেই হিলিয়াম গেছটোৱে বেলুনটোক ওপৰলৈ উৰাই লৈ গৈছে বুলি কৈছে যে আমি যোনবিলাক নেকি ৰঙা কোলা বগা হালধীয়া সেইবিলাক বেলুন কোনো কালাৰৰ লগত ডিপেন্ড নকৰে তাত ভিতৰত সোমাই থকা যোনটো ৰং আৰু যোনটো গেছ আছে সেই গেছটোৱে ওপৰলৈ উৰুৱাই লৈ গৈছে ঠিক আমাৰ জিন্দগীত মানে আমাৰ জীৱনত এটো ডিপেন্ড কৰে যে আমাৰ ভিতৰত কোনটো কোৱালিটি আছে আমাৰ কোৱালিটিটো কি আমাৰ মনোভাৱটো কি আমাৰ মনোভাৱটো আমি বদলাব লাগিব আমাৰ মনোভাৱটো আমি নিজকে হলাই পেলাব লাগিব যেতিয়া নেকি আমাৰ নিজৰ মনোভাৱটো হলাই নেপেলাও যেটো নিজৰ কোৱালিটিটো যদি আমি উলিয়াই নিদু তেতিয়াহলে আমি আহি থকা ভৱিষ্যত সাকসেস হ'ব নোৱাৰিম বা আমি আহি থকা ভৱিষ্যত আগুৱাই যাব নোৱাৰিম আৰু হেতু কাৰণে আপুনি উখনে বগানে কোলানে ৰঙানে হকত নে ক্ষীণ নে নাক এটা আছে নে কাণ এখন নাই নে চকু এটা নাই নে না আপোনাৰ ভৰি এটা নাই হেতু ওপৰত আপুনি ডিপেন্ড নকৰিব হেতুক লৈ আপুনি অকনো চিন্তা ধাৰণা নকৰিব নিজৰ ভিতৰত সোমাই থকা কি কোৱালিটি আছে সেই কোৱালিটিটো আপোনালোকে উলিয়াই দিয়ক আৰু সেই উলিয়াই দিয়া বস্তুটো আপুনি চাব হেতুৱে আপোনাৰ জীৱনলৈ কিমান ওপৰলৈ আপোনাৰ জীৱনটো লৈ যাব আপুনি নিজে গম নাপাব হেতু কাৰণে মই কওঁ যদি আপুনি জীৱনৰ কিবা এটা কৰিব বিচাৰে তেতিয়াহলে আপুনি আগুৱাই যাওক বা নিজক বিশ্বাস ৰাখক আৰু নিজৰ কোৱালিটিটো উলিয়াই আপুনি আগবাঢ়ি যাওক আৰু মই ভাবিছো আশা কৰিছো আপোনালোকক ভিডিঅ'টো ভাল লাগিল এই কাহিনীটোৰ পৰা কিবা শিকিব পাৰিলে আৰু যদি এই কাহিনীটোৰ পৰা আপোনালোকে কিবা শিকিব পাৰিছে তেতিয়াহলে লাইক কৰিব কমেন্ট কৰিব আৰু সবকে এই ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিব আৰু মোৰ এটো ফাৰ্ষ্ট ভিডিঅ' আছিল এটো চেনেলত আপোনালোকক যদি নিশ্চয় ভাল লাগিছে এই ভিডিঅ'টোৰ জৰিয়তে তেতিয়াহলে লাইক কৰিব পাৰে থ্যাংক ইউ সো মাচ আজিলৈ মই এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছো ভিডিঅ'টো দেখাৰ কাৰণে বহুত বহুত ধন্যবাদ লাইক কৰিব সাবস্ক্ৰাইব কৰিব নাপাহৰিব